পৰিচয় দিবলৈ মোৰ লাজ লাগে। তথাপি এটা কথা স্বীকাৰ কৰিব লাগিব ৰুদ্ৰ, মই সিহঁতক ধ্বংস কৰি পেলালো, অথচ তই মোৰ এটা গাঁও চিধা কৰিব নোৱাৰে। দুখন চিধা মুখ আপুনি কৰি আহি মোৰ বুকুত উঠাৰ বাবে তোৰ হাত প্ৰৱেশ। আরে হাত কপনায় তোর বুকু দেহে ঠাই টুকর বিচারি আছো, যাতে এটা গাপ মারিলে মরি যাব পারা। বারে বারে তোর প্রতি আমি থাকিবলৈ মোর কষ্ট হয়। আসলে কি জানো, তোর খাবকেই নাই মুখ মারিব, তোর এটা কাম ওপৰৰ পৰা কিজানি উদয় প্ৰসাদ বৰুৱাই চাই চাই পস্তাই আছে। কি এজন অযোগ্য মানুহৰ হাতত মোৰ সম্পত্তিৰ দায়িত্ব দি আহিছিলো, সি কেৱল চিঞৰিবই পাৰে, কামুৰিব। আরে মই কামুৰিবও জানো, মই কামুৰিলে মানুহ কেতিয়াও জীয়াই নাথাকে। আৰু মইও এক পিস্তলৰ ট্ৰিগাৰ টিপিলে কোনেও বাচি যোৱাৰ ৰেকৰ্ড নাই। আরে চিন্তাৰ জুইৰ শপত খাই আহিছো, এই কুলীয়া হাতখনৰ তেজ লগাই উভতি। আৰু মইও এটা গুলিত লিখি লৈছো, তোৰ নাম ৰুদ্ৰ প্ৰসাদ বৰুৱা। ইমান ডাঙৰ হলি এতিয়াও তো গুৱাই দিব লাগে, পিস্তল তুলে দেখিছিলি নহয়,